एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। अच्छा सबे पाइछा ने कोनटो चैप्टार आमी आरम्भ करि आছো আজি आरम्भ करि आছো বৃত্ত সম্বন্ধীয় কালি। এই চ্যাপ্টারটোত টোটাল 3টা অনুশীলন আছে, গম পাইছানে? এই চ্যাপ্টারটোত টোটাল 3টা অনুশীলন আছে, 12.1 12.2 আৰু 12.3 লৈকে আছিলে। বৃত্ত সম্বন্ধীয় কালি চ্যাপ্টারটোত আমি এতিয়া কালি ওলাম, কিন্তু বৃত্তৰ কালি ওলাম। এই চ্যাপ্টারত আমি কাৰ কালি ওলাব লাগে? বৃত্তৰ কালি ওলাব লাগে। বৃত্ত আকৃতিটো কি, দেখাত কেনেকৈ হয় বৃত্ত মনত আছেনে? এইটো মই এটা বৃত্ত আঁকিলো, গম পাইছানে? এইটো হল এটা বৃত্ত আৰু বৃত্ত সম্বন্ধীয় কালি যেতিয়া কৈছে তেতিয়াহলে ইয়াৰ ভিতৰত এই বৃত্তটোৰ ভিতৰত কিমানখিনি ঠাই আছে এইটো কোৱা হয় বৃত্তৰ কালি। বুজি পাইছানে নাই? তো বৃত্ত যদি হয় তাৰ এটা কেন্দ্ৰ থাকিব লাগিব, হয়নে নহয়? তো ইয়াত এটা বৃত্তৰ কেন্দ্ৰ দিলো, বৃত্তৰ কেন্দ্ৰটোৰ নাম আমি দি দিলো কি? অ। আৰু কেন্দ্ৰৰ পৰা বৃত্তলৈকে এটা লাইন টনা হয়, ইয়াত নাম দি দিলো এ। তে ইয়াত যেটো চিত্ৰত অ এ আছে, অ এটো কি? এটা ব্যাসাৰ্ধ। তো ব্যাসাৰ্ধ কি বস্তু বুজা হল নে? ব্যাস কি হ'ব তেতিয়াহলে? বৃত্তৰ পৰা কেন্দ্ৰ হৈ আকৌ বৃত্তত যেতিয়া আহিব তেতিয়াহলে যিডাল লাইন টনা হল এইডালৰ নাম মই দি দিলো এক্স ৱাই। তেতিয়াহলে ইয়াত এক্স ৱাই টো কি হৈ গল? বৃত্তটোৰ ব্যাস। আৰু অ এটো কি? বৃত্তৰ ব্যাসাৰ্ধ। বুজা হল নে? কালি হল এটা বৃত্তৰ ভিতৰত কিমানখিনি ঠাই আছে, এইটো হল বৃত্তৰ কালি। আৰু বৃত্তৰ পৰিধি বা পৰিসীমা আৰু এটা আছে। ইয়াতে বহুত বস্তু আছে, ইয়াতে বৃত্তৰ বিষয়ে অলপ কৈ আছো। বৃত্ত নহয় জানো, ইয়াতে বৃত্তৰ পৰিধি এটা সূত্ৰ। বৃত্তৰ পৰিধি বা এইটো কোৱা হয় বৃত্তৰ পৰিসীমা। কি ক'ব পাৰি এইটো? পৰিসীমা। বা এইটো কি ক'ব পাৰি? ইংলিছত কোৱা হয় পেৰিমিটাৰ। বৃত্তৰ পৰিধি বা পৰিসীমা আৰু ইংৰাজীত কোৱা হয় কি? পেৰিমিটাৰ। আৰু এই বস্তুটো কি ভালকে চাই লোৱা। ধৰি লোৱা যিকোনো এটা বৃত্তত ইয়াত পইণ্ট আছে, ধৰি লোৱা ইয়াতে এক্সত এটা পইণ্ট আছে। এই এক্সৰ পৰা আমি দূৰত্বটো জুকিম, ষ্টাৰ্ট কৰিম, আকৌ এক্সৰ পৰা গৈ ৱাই হৈ এ হৈ আকৌ এক্সত যেতিয়া আহিম, যিমানখিনি জগা হ'ব এইটো হল কি? বৃত্তৰ পৰিধি। মানে ধৰি লোৱা এনেকে এটা ফিল্ড আছে, বুজি পাইছানে? বৃত্তাকাৰ এটা ফিল্ড আছে। আমি কি কৰিলো? এক্সৰ পৰা যোৱা ষ্টাৰ্ট কৰিলো, এক্সৰ পৰা খোজকাঢ়ি গৈ ৱাই হৈ আকৌ এ হৈ আকৌ আমি গৈ এক্সত পালো। তেতিয়া যদি কওঁ আমি কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলো, তেতিয়াহলে এই দূৰত্বটোক কি বুলি কোৱা হয়? বৃত্তটোৰ পৰিধি, বা এইটো কোৱা হয় বৃত্তৰ পৰিসীমা, বা ইংৰাজীত কোৱা হয় বৃত্তৰ পেৰিমিটাৰ। ফৰ্মুলা হল এইটোৰ 2πr। বুজি পাইছানে? তো বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি হল? 2πr। মনত ৰাখিবা, কিন্তু বৃত্তৰ পৰিধি ওলাব যদি কয় তেতিয়াহলে ফৰ্মুলা হল 2πr। লিখিবা পিছত আৰু অলপ বুজি লোৱা। ইয়াত চোৱা পাই যেটো আছে, পাইটো আমি ক্লাছ 9ত পাইছিলো। পাই এটা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা? পাই হল এটা অপৰিমেয় সংখ্যা, হয়নে? তো পাই এটা নিৰ্দিষ্ট মান আছে। পাই নিৰ্দিষ্ট মানটো কি? 22/7। এইটো হল ভগ্নাংশত। আৰু যদি আমি দশমিক আকাৰত লিখিব লাগে তেতিয়াহলে পাইৰ মান কি? 3.14। তো ইয়াত পাই মান দুটা হ'ব পাৰে। এটা হল কি? 22/7, নাইবা আৰু এটা মান কি হ'ব পাৰে? 3.14। পাইৰ শুদ্ধ মানটো ভাৰতৰ এজন গণিতজ্ঞ, নাম হল শ্ৰীনিবাস ৰামানুজ। ভাৰতৰ মহান অসাধাৰণ প্ৰতিভা সম্পন্ন গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজ এটা অবেদ ব্যৱহাৰ কৰি গণিতজ্ঞসকলে পাইৰ মান দশমিকৰ পিছত নিযুত স্থানলৈ শুদ্ধকৈ গণনা কৰিবলৈ সমৰ্থ হৈছে। নৱম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ পৰা তোমালোকে জানিব পাৰিছা যে পাই এটা অপৰিমেয় সংখ্যা আৰু ইয়াৰ দশমিক বিস্তাৰ অসমাপ্ত আৰু অপুনৰাবৃত্ত। তাৰ পিছত চোৱা লিখা, ব্যৱহাৰিক উদ্দেশ্যৰ বাবে আমি সাধাৰণতে পাইৰ মান 22/7 বা 3.14 হিচাপে লওঁ।
তো ইয়াতে আমি কি বুজিলো পাইৰ দুটা মান আছে যদি আমি ভগ্নাংশত লব বিচাৰো তেতিয়ালে লব লাগিব কি 22/7 আৰু পাইৰ আৰু এটা মান যদি আমি দশমিকত যদি লব লাগে তেতিয়ালে কি লব লাগিব 3.14 তো এইটো হল পাইৰ বিষয়ে কলো আৰু ইয়াত r মানে কি r মানে হল ব্যাসাৰ্ধ মানে বৃত্ত যেটো থাকিব তাৰ ব্যাসাৰ্ধ যিমান থাকিব তাত আমি r ৰ মান বহাব লাগিব তো ইয়াৰ মানে চোৱা আমি ইয়াতে ফিল্ডটোৰ আমি গোটেই ফিল্ডটো যদি x ৰ পৰা আৰম্ভ কৰি আকৌ y হৈ a হৈ আকৌ যদি x ত আহিব লাগে বলে কিমানখিনি দূৰত্ব হ'ব তেতিয়ালে আমি এই ফিল্ডত ৰাউন্ড মাৰিব লগা নহয় কিন্তু আমি অকল জানিলে হল ফিল্ডটোৰ ব্যাসাৰ্ধ কিমান তেতিয়ালে আমি এই ফৰ্মুলাত যেতিয়া আমি বহাই দিম পাইৰ মানটো আৰু r ৰ মানটো যেতিয়া বহাই দিম r মানে ব্যাসাৰ্ধ বহাই দিম তেতিয়া আমি কি পাই যাম বৃত্তটোৰ পৰিধি কিমান মানে কিমানখিনি দীঘল হ'ব বৃত্তটো কিমানখিনি খোজ কাঢ়িব লগা হ'ব এটা আগতীয়াকৈ গম পাই যাম বুজি পাইছানে তো পৰিধি কি কামত আহে বুজি পালানে তাৰ পিছত আমি এতিয়া বুজি লও বৃত্তৰ কালি কি বৃত্তৰ কালি মানে হল ধৰি লোৱা এইটো এটা ফিল্ড বুলি মই কৈছিলো বৃত্তাকাৰ এটা খেলপথাৰ আছে বুলি ভাবি লোৱা আৰু বৃত্তাকাৰ খেলপথাৰত এই ভিতৰত কিমানখিনি জায়গা আছে ইয়াতে বৃত্তৰ ভিতৰত কিমানখিনি জায়গা আছে এইটো কোৱা হয় কি বৃত্তটোৰ কালি বুজি পাইছানে ধৰি লোৱা এই পথাৰখন এতিয়া পুৰা যিমানখিনি তলত আছে জায়গা এইখিনি দ্বাৰা গাহ লগাব লাগে কি কৰিব লাগে গাহ লগাব লাগে তেতিয়ালে আগতীয়াকৈ জানিব লাগিব কিমানখিনি গাহ লাগিব লগাবৰ কাৰণে জায়গা কিমানখিনি কব লাগিবতো তো বা যদি এইটো কোৱা হয় এটা বৃত্তাকাৰ এটা ৰুম আছে তলত এইটো কি ৰুম আছে এতিয়া এই বৃত্তাকাৰ ৰুমটোৰ আমি তলত কালাৰ কৰিব লাগে বা বৃত্তাকাৰ তলৰ এইটো ফ্লোৰটোত আমি কি কৰিব লাগে টাইলছ লগাব লাগে কিমানখিনি জায়গা আছে তেতিয়ালে এই বৃত্তৰ ভিতৰত কিমানখিনি জায়গা আছে এইটো উলাবৰ কাৰণে আমি উলাব লাগে বৃত্তৰ কালি তেতিয়ালে কালি কি আৰু পৰিধি কি দুটা পাৰ্থক্য বুজি পাইছানে পৰিধি হল বৃত্তৰ যিকোনো এটা পইণ্টৰ পৰা ঘূৰি আকৌ সেই পইণ্টত আহিলে কিমানখিনি দীঘল হল বস্তুটো এইটো কোৱা হয় কি পৰিধি আৰু কালি হল কি এই বৃত্তৰ ভিতৰত থকা কিমানখিনি জায়গা আছে এইটো কোৱা হয় বৃত্তৰ কালি ইংৰাজীত কোৱা হয় কি এৰিয়া বৃত্তৰ কালিৰ ফৰ্মুলা হল পাই r স্কয়াৰ পাই মানে আগৰ নিচিনা পাইৰ মানটো থাকিব হয় কি 22/7 নহলে আমি ধৰিব পাৰিম 3.14 আৰু r মানে ইয়াতে কি বুজাই আছে r মানে হল বৃত্তৰ ব্যাসাৰ্ধ এতিয়া বৃত্তৰ ব্যাসাৰ্ধ যিমান থাকিব তাৰ স্কয়াৰ কৰি পাইৰ লগত ইনটু কৰি দিলে এই বৃত্তটোৰ কালি ওলাব সবাই বুজি পাইছানে তে এতিয়া এই দুটা ফৰ্মুলা দিলো আজি মনত ৰাখিবা এটা হল বৃত্তৰ পৰিধি আৰু এটা হল বৃত্তৰ কালি যিকোনো মুহূৰ্তত এটো কামত আহিব গতিকে फॉर्मूला দুটা একদম পুরা ভালকে মনত রাখিব লাগিব आई होप आप लोगों को ये वीडियो अच्छा लगा थैंक्स फॉर वाचिंग